কবিতাৰ শিৰোনাম ডিয়েৰ কমৰেড মোক ক'বলৈ দিয়া নহ'ল। কবি নীল সমুদ্ৰ, পাঠ নৱডেকা। ডিয়েৰ কমৰেড, মই আপোনাৰ দৰে হ'ব নোৱাৰিলেও ভূমিষ্ঠ হৈ বেকা ওঠৰ কান্দোনেৰে ঘোষণা কৰিব বিচাৰিছিলোঁ মোৰ আগমনী বাৰ্তা। প্ৰতিবাদ কৰিব বিচাৰিছিলোঁ অসত্য সমাজ ব্যৱস্থাপনাৰ, কিন্তু নোৱাৰিলোঁ। পৰম মমতাৰ চলেৰে কৌশলী মাতৃয়ে মোৰ মুখত গুজি দিছিল স্তন। মাতৃৰ বাৎসল্যতাত স্তব্ধ হৈ পৰিলোঁ। আপুনি কিদৰে পাৰিছিল স্বাধীনতাৰ সপোন দেখিবলৈ? ডিয়েৰ কমৰেড, এদিনাখন কঁপি কঁপি উঠি থিয় হৈছিলোঁ অদম্য সাহসেৰে এখুজি দুখুজিকৈ আগবাঢ়ি গলোঁ। জগতক জনাই দিব বিচাৰিছিলোঁ মোৰ সংগ্ৰামৰ কথা। ক্ষত দুৰ্বলতাৰ কণ্টক গছকি ময়ো আগবাঢ়িব পাৰোঁ ঠিক আপোনাৰ দৰে সাহসেৰে বীৰ দৰ্পে, কিন্তু নোৱাৰিলোঁ। বাগৰি পৰি যাব পাৰোঁ বুলি দেউতাই হাতখনেই নেৰিলে। ডিয়েৰ কমৰেড, মায়ে কৈছিলে স্কুললৈ গ'লে মানুহ হ'ব পাৰি। সেই লালসাৰে দাঁত দাঁত কিতাপ বহি লৈ স্কুললৈ গ'লোঁ। কিন্তু কি আশ্চৰ্য, ছাৰে ক'লে অফিচাৰ হ'বলৈ হ'লে ভালদৰে পঢ়িব লাগিব। বেত্ৰাঘাতৰ ভয়ত মই সিদিনা ছাৰক ক'ব নোৱাৰিলোঁ মই কোনো অফিচাৰ নহয়, সুভাষ হ'ব বিচাৰোঁ, শাসনতন্ত্ৰৰ গোলামী নহয় আজাদী বিচাৰোঁ। ডিয়েৰ কমৰেড, যৌৱনৰ উৎপীড়ন সহিব নোৱাৰি এটা সময়ত এগৰাকী সুৱখীৰ প্ৰেমৰ শিকলিৰে বান্ধ খাই পৰিলোঁ। ৰঙীন কৰি দিব বিচাৰিছিলোঁ প্ৰেমৰ ৰামধেনুৰে গোটেই বিশ্বক, কিন্তু সুৰক্ষীৰ দেউতাকৰ ৰঙা চকুৰ দেখি উভতি আহিলোঁ। সিদিনাও নোৱাৰিলোঁ, ক'ব নোৱাৰিলোঁ বৰ ভাল পাওঁ আপোনাৰ জীয়েকক। ইমান সাহস আপুনি ক'ৰ পৰা পাইছিলে? আপুনি কেনেকৈ চাহাবৰ পৰা খুজিছিল স্বৰাজ? ডিয়েৰ কমৰেড, বন্দিত্বৰ শিকলিৰে আজিও আমি বন্দী আপোন দেশৰ আপোন মানুহৰ হাতত। তেওঁলোক কোনোবা পুঁজিপতি, কোনোবা শাসক। ডিয়েৰ কমৰেড, সেই বন্দিত্বৰ শিকলি ছিঙি যদি সত্য কথা ক'ব বিচাৰোঁ, তেতিয়া দেখা পাওঁ মৃত্যুৱে মোক অট্টহাস কৰি আছে। সেই মৃত্যুৰ মিচিকিয়া হাঁহিত বুজিব পাৰিলোঁ আজিও মোৰ স্বাধীন চিত্তে জীয়াই থকাৰ অধিকাৰ দিয়া নহয়। ডিয়েৰ কমৰেড, জন্ম মৃত্যুৰ সাঁকো বগাই আগবাঢ়ি গৈ আছোঁ, কিন্তু নোৱাৰিলোঁ চেপা আৰ্তনাদ প্ৰকট কৰিবলৈ, কাৰণ মোক একো ক'বলৈ দিয়া নহ'ল। ডিয়েৰ কমৰেড, সমৰ হওক আপুনি, আপোনাৰ সাহস অপাৰ। হৃদয়ৰ পৰা জনালোঁ আপোনাক এটি বাৰ লাল চালাম। হৃদয়ৰ পৰা জনালোঁ আপোনাক এটি বাৰ লাল চালাম। ধন্যবাদ।